নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম মই উৎপল চাৰ্টিফাইড হেল্থ কোচ এণ্ড নিউট্ৰিচনিষ্ট আজি আমি কথা পাতিম সামগ্ৰিক হেল্থ বা হলিষ্টিক হেল্থৰ ওপৰত একচুয়ালি সামগ্ৰিক স্বাস্থ্য কি হয় বা হলিষ্টিক হেল্থ কি হয় এজন ফিজিক্যালি সুস্বাস্থ্যবান শাৰীৰিকভাৱে স্বাস্থ্যবান দেখাত এজন মানুহ প্ৰকৃততে সুস্থ নহবও পাৰে প্ৰকৃততে হেজন মানুহে সুস্থ হয় যিজনৰ হলিষ্টিক হেল্থ সুস্থ থাকে এতিয়া হলিষ্টিক হেল্থ বা সামগ্ৰিক স্বাস্থ্য বুলি ক'লে হি কেবাটা দিশু সামৰি লয় আৰু তাৰে এক নম্বৰটো হৈছে শাৰীৰিক স্বাস্থ্য আপুনি হলিষ্টিক হেল্থ এটা এচিভ কৰিবৰ কাৰণে আপোনাৰ শাৰীৰিক স্বাস্থ্য ভাল হৈ থাকিব লাগিব সেকেন্ড কথা হল আপোনাৰ আধ্যাত্মিক স্বাস্থ্য বা স্পিৰিচুৱেল হেল্থ থাৰ্ডটো হৈ গল আপোনাৰ মেন্টেল হেল্থ বা মানসিক স্বাস্থ্য এই তিনিটা মেইন হয় ইয়াৰ লগতে আনুষঙ্গিক আৰু কেইটামান আছে যেনেকৈ সোশিয়াল হেল্থ হক ফাইনান্সিয়াল হেল্থ হক তো এই গুটে বস্তুবিলাক সামৰি লয় তো এইখিনি আমি পিছত আলোচনা কৰিম কাৰণ এই চেনেলটোত হলিষ্টিক হেল্থৰ ওপৰত এনেকুৱা ধৰণৰ যিবিলাক মানে কাৰক হয় সেইবিলাকৰ ওপৰত আলোচনা কৰা হ'ব কিন্তু এই গুটে উপাদানবিলাকৰ ভিতৰত আজি আমি কথা পাতিম মাত্ৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত কাৰণ গুটেখিনি বনাবলৈ গলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব আৰু বাকি আহিবলগীয়া ভিডিওবিলাকত আমি বেলেগ বেলেগ টপিকস আলোচনা কৰি যাম দছো হলিষ্টিক হেল্থৰ প্ৰথমটোই মই কলো যে শাৰীৰিক স্বাস্থ্য ঠিক থাকিব লাগিব এটা শাৰীৰিক স্বাস্থ্যটো ঠিক কৰি ৰাখিবৰ কাৰণে মানুহজনৰ চাৰিটা পিলাৰ বহুত বেছি ইম্পৰ্টেন্ট শাৰীৰিক স্বাস্থ্য কেনেকৈ ঠিক হৈ থাকিব ইয়াত চাৰিটা খুঁটা মেইনটেইন কৰি ৰাখিব লাগিব তাৰ প্ৰথমটোৱে হল ৰেগুলাৰ এক্সাৰসাইজ আপোনালোকে ভাবিব পাৰে যে আকো আহি এক্সাৰসাইজৰ কথাই কলে হয় আপুনি যদি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব লাগে আপুনি ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগিবই আৰু বহুতে কয় যে মই এক্সাৰসাইজ কেলে কৰিব লাগে মই ইমান এক্টিভ লাইফষ্টাইল মই ইমান খুসকাহি অহা যোৱা কিবা কিবি ঘৰৰ কাম ইমান কৰিব লাগে মই এক্সাৰসাইজ কেলে কৰিব লাগে কিন্তু এটা কথা কি গম পাইনে আপুনি এক্সাৰসাইজ কৰিছো বুলি মানে মানসিকভাৱে প্ৰস্তুত হৈ প্লানি আধা ঘন্টা এক্সাৰসাইজ কৰিলেহে একচুয়ালি এক্সাৰসাইজৰ পৰা যেটো ফল পায় হেতু পাব কাৰণ কেলে সক এক্সাৰসাইজ কৰিলে আপোনাৰ কি হয় ফিল গুড হৰমন ৰিলিজ হয় বডিত কিছুমান ভাল ভাল হৰমন ৰিলিজ হয় আৰু এইখিনি আপুনি আপোনাৰ লাইফৰ এক্টিভ লাইফষ্টাইলটোত সেইখিনি হৰমন ৰিলিজ নহয় কাৰণ এক্টিভ লাইফষ্টাইলটোত আপুনি অফিচলৈ যাব লাগে খুসকাহি গৈছে আপোনাৰ মাইন্ডত এটা কথা আছে কি যে মই অফিচ পাবগে লাগে মই জাস্ট এটা উদাহৰণ দিছো কিন্তু আপুনি এক্সাৰসাইজ কৰিছো বুলি যেতিয়া এক্সাৰসাইজ কৰিব হেতু সময়ত আপুনি অকল এক্সাৰসাইজে কৰিব আৰু হেতু কাৰণে হেতু সময়ত আপোনাৰ ফিল গুড হৰমন ক্ৰিয়েট হ'ব হেতু কাৰণে এক্সাৰসাইজ কৰিছো বুলি এক্সাৰসাইজ কৰাটো বৰ দৰকাৰ সেকেন্ড কথাটো হল এডিকুৱেট ৰেষ্ট শাৰীৰিকভাৱে স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে আপোনাক ৰেষ্টটো লাগিব আপুনি 6 ঘণ্টাৰ পৰা 8 ঘণ্টা শুব লাগিব তা 6 ঘণ্টাৰ পৰা 8 ঘণ্টা শুব লাগিব বুলি আপুনি দিনত শুলে নহব আমাৰ বডিৰ যেটো বডি ক্লক হয় সাৰ্কাডিয়ান ৰিদম হয় হেতুৰ মতে আমাৰ ৰাতি বডিটোক ৰেষ্ট প্ৰয়োজন কাৰণ কেলে আমাৰ বডিটোৱে ৰিপেয়াৰ কৰিব লাগিব আপুনি যদি কিবা এটা কাম ৰিপেয়াৰ নকৰাকে আপোনাৰ গাড়ী এখন চলাই আছে গাড়ীখন যদি আপুনি ৰিপেয়াৰ নকৰাকে কন্টিনিউ চলাই থাকে হ'ব জানো নহব আৰু গাড়ীখন যদি নি পেলানি আপুনি ডিলাৰত ৰাতি পেলাই থৈ আহে তেতিয়া গাড়ীখন ৰাতি জানো ৰিপেয়াৰ হ'ব গাড়ীখন দিনত ৰিপেয়াৰ হ'ব কিন্তু মানুহৰ শৰীৰটো ৰাতি ৰিপেয়াৰ হয় হেতু কাৰণে ৰাতি আপুনি অকমান সময় দিব লাগিব থাৰ্ড কথাটো হল পজিটিভ এটিটিউড এটা লাগিব শাৰীৰিকভাৱে স্বাস্থ্যৱান হ'ব কাৰণে আপুনি যদি এনেকুৱা কিছুমান কাম যেটো এটো মই পাৰিম জানো মোৰ দ্বাৰা হ'ব জানো এটো মোৰ দ্বাৰা নহব মই নোৱাৰো বা এনি টাইম নেগেটিভ এনভায়ৰনমেন্ট এনেকুৱা কিছুমান মানুহ থাকে চাবহু 2-4 জন লগ হৈ বেলেগ এজনৰ কথা বেয়াকে পাতে তো এইখিনিও আপোনাৰ বডিত কি কৰে কিছুমান বেড এফেক্ট কৰে আৰু যিটোৰ কাৰণে আপোনাৰ শাৰীৰিকভাৱে আপুনি কি হ'ব অলপ দুৰ্বল হ'ব পাৰে শাৰীৰিকভাৱে আপোনাৰ অপকাৰ হ'ব পাৰে মই যদি প্ৰধান কথা কম তো হেতু কাৰণে কি হ'ব এই এনভায়ৰনমেন্টৰ পৰা আতৰিব লাগিব আৰু আপুনি পজিটিভ এটিটিউড এটা ল'ব লাগিব হেতু কাৰণে কিছুমান পজিটিভ এছ'চিয়েচন পজিটিভ কিতাপ পজিটিভ ভিডিও সেইখিনি চাব লাগিব কাৰণ আজি যদি পজিটিভ কিবা এটা আপুনি যদি নিজে লৈ পেলাই নি নাখায় তেতিয়া আপোনাক কোনেও খুৱাই নিদিয়ে কাৰণ কেলে আপুনি সোশ্যাল মিডিয়াটো খোলে আজি আপুনি মই যদি কওঁ পজিটিভ কন্টেন্ট বহুত কম হয় নেগেটিভ কন্টেন্ট আপুনি একো কৰিব নালাগে অটোমেটিক আহি যাব আপুনি স্ক্ৰল কৰি গৈ থাকক আপুনি নেগেটিভ কন্টেন্ট পাইয়ে থাকিব কিন্তু পজিটিভ কন্টেন্ট এটা কাৰণে আপুনি সাৰ্চ কৰিব লাগিব খুচৰি চাব লাগিব গতিকে আপুনি যাতে আপোনাৰ যেটো ব্ৰেইন ওয়াশ হয় ব্ৰেইন ওয়াশটো পজিটিভ কন্টেন্টৰ যোগেদি কৰে তেতিয়া কি হ'ব তেতিয়া আপোনাৰ কি হ'ব এই পজিটিভ এটিটিউড টু ডেভেলপ হ'ব যেটো আপোনাৰ শাৰীৰিক স্বাস্থ্যটো ভাল কৰাত বহুত সহায় কৰে আৰু 4 নম্বৰ কিন্তু বহুত ইম্পৰ্টেন্ট হল প্ৰপাৰ খাদ্য
প্ৰপাৰ নিউট্ৰিচিয়াছ খাদ্য এটা বহুত মানুহে ক'ব পাৰে বা কয়ে মোক বহুত মানুহে কয় যে আমিতো বহুত ভাল ভাল খাদ্য খাওঁ আমি শাক পাচলি ফল মূল মাছ মাংস আমি ইভেন ঘৰত খেতি কৰিও খাদ্য বস্তু খাওঁ সব ঠিক আছে কিন্তু কথাটো হল ভাল খাদ্য খোৱা আৰু ব্যালেন্স খাদ্য খোৱা দুটা বেলেগ বস্তু আপুনি ব্যালেন্স ডায়েট কৰিছে না এটো মোস্ট ইম্পৰ্টেন্ট হয় কাৰণ এজ এ হিউম্যান বিং আমাক কি লাগে পাৰ কিলোগ্ৰাম এগেইনষ্টত 1 গ্ৰামকে প্ৰটিন লাগে মিনিমাম আৰু যদি আপোনাৰ লাইফষ্টাইল আৰু ওয়াৰ্কআউটৰ ওপৰত ডিপেন্ড কৰি বেলেগ বেলেগ হ'ব ঠিক আছে আৰু লগতে ভিটামিনছ লাগে মিনাৰেলছ লাগে ফাইবাৰ লাগে অক্সিজেন লাগে পানী লাগে কাৰ্বোহাইড্ৰেট লাগে তো এই গুটেই বস্তুবিলাক আমি এটা ব্যালেন্স হিচাপত পাইছনে গতিকে আপুনি ভাল খাদ্য খোৱাতকৈ ব্যালেন্স খাদ্য খোৱাটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ ব্যালেন্স ভাল খাদ্য বহুতে খাব পাৰে কিন্তু সেই ভাল খাদ্যটোকে ব্যালেন্স ডায়েট কানেক্ট কৰিব কিমান পৰিমাণ খাব কেতিয়া খাব কেনেকৈ খাব এটো বহুত বেছি ইম্পৰ্টেন্ট তো এই গুটেইখিনি সামৰি পেলাইনিহে এটা শাৰীৰিক স্বাস্থ্য সুস্থ হ'ব বা উন্নতি হ'ব আদাৰৱাইজ আপুনি যদি অকল জিম গৈ থাকে অকল আপুনি এক্সাৰসাইজ কৰি থাকে অকল যদি আপুনি ভাল ভাল বস্তু খাইছে বুলি ভাল ভাল বস্তু খাই থাকে হেতুৱে আপোনাক এটা সুস্বাস্থ্য দিব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ স্বাস্থ্যৰ লগত ৰিলেটেড যদি ভিডিও আপোনালোকে চাই থাকিব বিচাৰে পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন যেটো বেল আইকনৰ হেতু ক্লিক কৰি থব অন কৰি থব যাতে মোৰ ভিডিওবিলাক আপোনালোকৰ ওচৰত সহজে পায় ধন্যবাদ